वेलकम टू माय चैनल অসমীয়া ৰান্ধনি আৰু আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো yummy চিকেন কোৰমাৰ ৰেচিপি সো ৰেচিপিটো কুইকলি চাই আহো দেন মই ৰিভিউ দি আছো প্ৰথমতে আপোনালোক সকলোকে ঈদৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো সো আজি মই আপোনালোকৰ লগত চিকেন কোৰমাৰ ৰেচিপিটো লৈ আহিছো সো চিকেন কোৰমা বনাবৰ বাবে প্ৰথমতে পিয়াজখিনি ফ্ৰাই কৰি ল'ব লাগিব আৰু মোৰ মাতটো বহুতে ভঙাৰ নিচিনা হৈ আছে খুব মাথাৰ বিষ হৈ আছে সো এই কাৰণে অকমান ক্ষমা কৰি দিব যদিহে বুজাত অসুবিধা হয় আৰু এয়া চাওক প্ৰায় পিয়াজখিনি ভজা হ'বলগীয়া হৈছেগে আৰু বেছি সময় নালাগে আৰু আমি বিৰিয়ানীত দিওতে যেনেদৰে পিয়াজখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ ঠিক তেনেদৰে ফ্ৰাই কৰি ল'ব লাগে যেটো আমি কেৰামেলাইজ অনিয়ন বুলি কোৱা হয় সো এয়া এইখিনি হৈছেগে আৰু এতিয়া মই এখন বহল কাঁহী এখনত উলিয়াই লৈছো আটাইখিনি কাৰণ এইখিনি ঠাণ্ডা হ'ব লাগিব তাৰ পিছত পেষ্ট বনাব লাগিব তেতিয়াহে চিকেন কোৰমাখিনি খাবলৈ ধুনীয়া সোৱাদ লগা হ'ব আৰু দেখিবলৈ অলপ সিল্কি টাইপ হ'ব গ্ৰেভিটো সো এইখিনি ঠাণ্ডা হ'বৰ কাৰণে মই ৰাখি দিম আৰু এতিয়া মই লৈছো গোটা গৰম মছলা আৰু গোটা গৰম মছলাৰ ভিতৰত মই দিছো দালচিনি ইলাইচি ডাঙৰ ইলাইচি সৰু ইলাইচি লং জালুক আৰু জাব্ৰং দিছো 4-5টা মান আৰু এতিয়া সব মছলাখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে আৰু এতিয়া মই ঘিখিনি দি লগে লগে মাংসখিনি দি দিছো কাৰণ যিখিনি গোটা গৰম মছলা দিছো গোটা গৰম মছলাখিনি যেতিয়া দৈ যাব তেতিয়া অকমান টেষ্টটো বেলেগ ধৰণৰ আহিব সো ফ্ৰেছ নাহিব টেষ্টটো এই কাৰণে আৰু মই মাংসখিনি দিয়াৰ লগে লগে ধুনীয়াকৈ লাৰি দিছো আৰু এইখিনি সময়তে আপোনালোকে বিচাৰিলে নিমখটো দিবই লাগিব হালধিটো দি ল'ব পাৰে কিন্তু যদিহে আপোনালোকে হোৱাইট চিকেন গ্ৰেভি চিকেন কোৰমা বনাই তেতিয়া হালধিখিনি দি নলব মই যেহেতু ৰেড গ্ৰেভি চিকেন কোৰমা বনাম সো সেই কাৰণে মই হালধি দি দিছো আৰু এতিয়া দি দিছো মই আদা নহৰুৰ পেষ্ট প্ৰায় 2 টিস্পুন দি দিছো আপোনালোকে দেখিব পাৰিছে আদা নহৰুখিনি অকমান হৰকৈ দিব লাগে কাৰণ মাংসত তেনেকৈ আৰু বেলেগ মছলা দিয়া নহব প্ৰায় চিকেন মছলা বা মিট মছলা তেনেকুৱা ধৰণৰ মছলা পেকেট মছলা ব্যৱহাৰ নকৰো যিখিনি ঘৰত সাধাৰণতে পোৱা যায় এইখিনি মছলাৰে বনাম সো সেই কাৰণে মই আদা নহৰু অকমান হৰকৈ দিছো আৰু এতিয়া মই ঢাকনিখন দি কিনে মাংসখিনি সিজিবৰ কাৰণে অকমান দি দিছিলো আৰু এয়া চাওক ধুনীয়াকৈ মাংসৰ পৰা তেল ওলাই আহিছে আপোনালোকে দেখা পাইছে নিশ্চয় এইখিনি ফ্ৰাই হৈ গৈছে আৰু মাংসৰ পৰা যেতিয়া তেল হৈ যায় তেতিয়া ফ্ৰাই এতিয়া মই ধনিয়া আৰু জিৰা গুৰি দি দিছো আজি মোৰ কওঁতে খুবেই ভুল হৈ আছে আপোনালোকে ক্ষমা কৰি দিব মোৰ মূৰটো খুব বিষাই আছে কিন্তু ভিডিও নিদিলেও নহবগে আৰু ঈদ বুলি স্পেশাল কিবা এটা বনাইছো দিব নোৱাৰিলে আপোনালোকৰ লগত শেয়াৰ কৰিব নোৱাৰিলে মোৰো ভাল নালাগে আৰু এতিয়া মই দি দিছো বাদামৰ পেষ্ট কাজু বাদাম আছে ইয়াত আলমণ্ড আছে আৰু বিলাহী আছে দুটা মই মিক্সিত পেষ্ট বনাই লৈছো আপোনালোকে পটাত পিছি ল'বও পাৰে যদিহে মিক্সি নাই মিক্সিত দিলে অকমান ধুনীয়াকৈ হেৰি হৈ যায় কম কষ্টতে ধুনীয়াকৈ মিহি হৈ যায় আৰু পটাত পিহিলে অকমান বেছি কষ্ট কৰিবলগীয়া হয় সো এতিয়া মই ঢাকনি দি পিনে ৰাখি দিম মাংসখিনি ধুনীয়াকৈ লৰাই দিছিলো আৰু এয়া চাওক কিমান ধুনীয়াকৈ তেল বিৰিঙি উঠিছে কি কাজুৰ আমি যিখিনি মছলা দিছিলো মছলাখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল আপোনালোকে দেখিব পাৰিছে মই তলিত লাগি নধৰাৰ কাৰণে ধুনীয়াকৈ হেৰি কৰি দিছো আৰু এতিয়া মই গেছৰ জুইটো কমাই দিছো কমাই পিনে এতিয়া মই 3 টেবুলস্পুন মান গাখীৰ দিছো দৈ গাখীৰ দিছো আপোনালোকে দেখিব পাৰিছে নিশ্চয় সো মোৰ যদি কওঁতে কিবা এটা ৰৈ যায় আপোনালোকে ভিডিওটোত চাই পিনে লিখি ল'ব পাৰে বহিত
আৰু এনেকৈ যদি আপোনালোকে চিকেন কৰ্মা বনাই খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে নানৰ লগত খাব পাৰে, তাৰোপৰি পোলাওৰ লগত খাব পাৰে, ফ্ৰাইড ৰাইচৰ লগতো খাব পাৰি। আৰু এয়া চাওক, গাখীৰখিনি মানে দিয়াৰ পিছত মই গেছটো কমাই দিয়াৰ কাৰণ এইটোৱে যে গাখীৰখিনি মানে ফাটি নাযাবৰ কাৰণে। ফাটি গ'লে ভাল নালাগে, চিকেন কৰ্মাখিনি খাবলৈও ভাল নালাগে আৰু দেখিবলৈও ভাল নালাগে। আৰু এতিয়া চাওক, গাখীৰখিনি ধুনীয়াকৈ গ্ৰেভিৰ লগত মিক্স হৈ গৈছে, অকণমানো ফাটি যোৱা নাই। আৰু এইখিনি সময়তে মই দিম পিঁয়াজৰ যিখিনি পেষ্ট বনাই লৈছিলোঁ, সেই পেষ্টখিনি দি দিম। আপোনালোকে এটা কাম কৰিব পাৰে, এইখিনি সময়তে ৰেড চিলি পাউডাৰ দি দিব পাৰে, কিন্তু মোৰ ঘৰত যিহেতু সৰু ল'ৰা ছোৱালী আছে আপোনালোকে জানেই, চ' সেইকাৰণে মই দি দিয়া নাই এতিয়াই। পিছত দি দিম, আপোনালোকে দেখিব পাৰিব ভিডিঅ'ত আগলৈ। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ মানে গ্ৰেভিখিনি কিমান ধুনীয়া লগা হৈছে, মানে দেখিলে খাওঁ খাওঁ লগা হৈছে, নহয়নে বাৰু? আপোনালোকে নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰি চাব। চ' এয়া চাওক, ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। আৰু এতিয়া দিব লাগিব পানী। মই পোনপ্ৰথমতে যিটো মিক্সিত মানে মছলাখিনি বটি লৈছিলোঁ, সেই মিক্সিটোতে মানে অকণমান পানী দি কিনে দি দিছোঁ প্ৰথমতে, কাৰণ তাত মছলা লাগিয়ে থাকে। চ' সেইকাৰণে মছলাখিনি ৱেষ্ট নহওক বুলি মই তেনেকৈ দি দিছোঁ। আৰু এতিয়া দিব লাগিব গিলাচেৰে পানী। প্ৰায় মই মগখনেৰে দিছোঁ, কিন্তু বেছি পানী দিয়া নাই, প্ৰায় 1.5 গিলাচমান পানী হ'বগৈ। আৰু বেছি পানী দিলে খাবলৈ ভাল নালাগে, গ্ৰেভিটো অকণমান ঠিক হ'লে খাবলৈ ভাল লাগে চিকেন কৰ্মাৰ গ্ৰেভি। চ' সেইকাৰণে মই বেছি মানে পানী দিয়া নাই। আৰু এয়া চাওক, ফ্ৰাই হ'বৰ হৈছেগৈ। আৰু মই যিহেতু বেলেগ মছলা তেনেকৈ কালাৰ দিয়া নাই, চ' সেইকাৰণে অকণমান বগাৰ নিচিনা হৈছে। আৰু এনেও চিকেন কৰ্মাটো হোৱাইট গ্ৰেভি খায়েই ভাল লাগে। এতিয়া মই দি দিছোঁ ৰেড চিলি পাউডাৰ। আমাৰ মানে অকণমান মানে হোৱাইট গ্ৰেভিটো খাবৰ কাৰণে মানে অকণমান হেৰি কৰে আৰু খাবৰ কাৰণে। চ' সেইকাৰণে মই তেনেকৈ হালধি দি বনাইছোঁ। আপোনালোকে হোৱাইট গ্ৰেভিও বনাব পাৰে, বহুতেই ভাল লাগে। আৰু এতিয়া মই দিছোঁ গুড়ি গৰম মছলা, মানে গৰম মছলা পিচি লৈ পিনে মিক্সিত দি দিছোঁ ইয়াত। এতিয়া দি দিছোঁ ধনিয়াৰ পাত। আৰু ধনিয়াৰ পাত বৰ্তমান পাবলৈকে নোহোৱাৰ নিচিনা হৈছে। ঠিক ঠাক মই সেইদিনা আবেলিয়ে পাই গ'লোঁ ধনিয়াৰ পাত মানে, আৰু চব ৰেচিপিত দিব পাৰিছোঁ। এতিয়া ধনিয়াৰ পাত পাবলৈ খুব কম হৈছে। এতিয়া আহিলেনে বাৰু চাই? চ' আপোনালোকে গম পালেই মই কেনেকৈ বনাইছোঁ চিকেনটো। চ' এতিয়া টেষ্টিং কৰি জনাই দিওঁ। আৰু আপোনালোকে এবাৰ নহয় এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, খুবেই য়াম্মি হয় খাবলৈ। আৰু খুব সোনকালো হৈ যায়, বাকী বেলেগ মছলা নালাগে, ঘৰত যিখিনি মছলা থাকে সেইখিনি মছলাৰেই হৈ যায়। চ' টেষ্টিং কৰি জনাই আছোঁ। দেখিছে, উৰি উৰি পিঁয়াজ আহি গ'ল। আমাৰ পিঁয়াজে উৰে, আপোনালোকৰ উৰে নে নুৰে? খুবেই য়াম্মি হৈছে। আপোনালোকে এবাৰ নিশ্চয় ঘৰত ট্ৰাই কৰি চাব। আৰু মাংসখিনিও চাওক, পুৰা বনৰ পৰা মানে এৰা খাই আহিছে ইজিলি। আৰু এয়া ফ্ৰাইড ৰাইচ বনাইছোঁ। ফ্ৰাইড ৰাইচৰ ৰেচিপি মোৰ চেনেলত দুটা দিয়া আছে, চ' আপোনালোকে চাই ল'ব। মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম বাৰু। পোলাওৰ লগত খায়ো খুব ভাল লাগে, আৰু এনেকৈ খায়ো ভাল লাগে।
চ' মই খাই লওঁ আপোনালোকে কুইকলি যাওক আৰু ইয়াতে থাকি য়ামি চিকেন কাৰাই চিকেন বনাওক আৰু পুৰা একদম খাওক মোকো খাবলৈ দিয়ক তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই